হে ভাই মই ডিম্পু বৰুৱা নামৰ চেনেলটোৰ পৰা মেনি কংগ্ৰেচুলেশনস ফৰ 1 লাখ সাবস্ক্রাইবার্স ধেমালি নহয় স্পেশালি অসমত সো বহুত কষ্ট কৰিছ মই জানো মই বুজু সো আশা কৰো আৰু 1 মিলিয়ন হক 10 লাখ হক 1 কৰোৰ হক বেস্ট অফ লাক নমস্কাৰ গ্ৰহণ কৰিব মোৰ নাম শ্ৰী দীপাংকৰ খাইছফিৰা আৰু আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল আপোনাৰ ফেভাৰিট ইউটিউব চেনেল আছামিজ মিক্সাৰ আজি উপজা দিন কাৰণ কিয়নো খুব কম সময়ৰ ভিতৰতে আছামিজ মিক্সাৰে 1 লাখৰ অধিক সাবস্ক্ৰাইবাৰ কোৰ্স কৰিলে আৰু হেয়া সম্ভৱ অকল আপোনালোকৰ বাবে আপোনালোকৰ মৰম চেনেল আৰু আশীৰ্বাদৰ বাবে আছামিজ মিক্সাৰে 1 লাখৰ অধিক সাবস্ক্ৰাইবাৰ কোৰ্স কৰিলে আৰু হেয়া মই টেকৰোষ্টৰ ফালৰ পৰা টেকৰোষ্টৰ পৰিয়ালৰ ফালৰ পৰা ভূষণ পাঠকলৈ অভিনন্দন জনাইছো তেওঁৰ চেনেলটো যেন আৰু ওপৰলৈকে যাওক আৰু আগবাঢ়ি যাওক তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো আৰু লগতে তেওঁৰ চেনেলটো আজিৰ দৰে যেনেকৈ 1 লাখৰ অধিক সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে এদিন তেওঁৰ 10 লাখৰ অধিক সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰক তাৰে কামনা কৰো ভূষণ পাঠক অকল ইউটিউবাৰেই নহয় ভূষণ পাঠক এজন এক্টৰ মডেল আৰু সাংবাদিক হয় আৰু এই তিনিটা ব্যস্ততাৰ মাজতে যেন তেওঁ ইউটিউবত আহি ভিডিঅ' বনাইছে সেইটোহে ডাঙৰ কথা সো তেওঁ সকলোৱে হেইদৰে সাপোৰ্ট কৰিছে আমিও সাপোৰ্ট কৰো আপোনালোকেও সাপোৰ্ট কৰে সকলোৱে সাপোৰ্ট কৰে আৰু তথা এতিয়া ইউটিউবত বহুত জনপ্ৰিয় হৈ পৰিছে অসমত ভূষণ পাঠক নামেৰে আৰু ভূষণ পাঠকৰ চেনেলটো এতিয়া চিনি নোপোৱা কোনোজন এজন ব্যক্তি নাই সকলোৱে চিনি পায় হে সকলোৱে সাবস্ক্ৰাইব কৰি গৈছে আপুনিও সাবস্ক্ৰাইব কৰক তেওঁৰ চেনেলটো আৰু শেষত আকৌ এবাৰ অভিনন্দন জনাইছো ভূষণ দা আপোনাৰ চেনেলটো যেন আৰু ওপৰলৈকে যাওক তাৰে কামনা কৰো আৰু আমাৰ টেক ৰোষ্টৰ ফালৰ পৰা আপোনাক বহুত অভিনন্দন জ্ঞাপন কৰিছো আজি আপোনাৰ 1 লাখৰ অধিক সাবস্ক্ৰাইবাৰ কোৰ্স কৰিছে এদিন আপোনাৰ 10 লাখৰ অৰ্থাৎ 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কোৰ্স কৰিব বুলি আশা ৰাখিলো ধন্যবাদ নমস্কাৰ মজিদ কুমাৰ নাথ ভূষণদাৰ আছামিজ মিক্সাৰ ইউটিউব চেনেলটোৱে 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আজি 1 লাখ হৈছে অতি সোনকালে 1 মিলিয়ন হওক তেখেতৰে জয়যাত্ৰা যেন অব্যাহত থাকে তাৰে কামনাৰে ধন্যবাদ পুনৰবাৰ মই আছামিজ মিক্সাৰ চেনেলটোলৈ মোৰ ফালৰ পৰা বহু শুভেচ্ছা থাকিলে কাৰণ এই চেনেলটো যিহেতু অতি সোনকালে আপোনালোকৰ ফালৰ পৰা 1 লাখ সাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হ'ল আৰু আশা কৰিছোঁ যে চেনেলটো অতি সোনকালে যাতে 10 লাখ সাবস্ক্ৰাইবাৰ পায় আৰু 1 মিলিয়ন সাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হ'ল আৰু তাৰে কামনাৰে চেনেলটো যাতে আৰম্ভ কৰি যায় মোস্ট পপুলাৰ ইউটিউব চেনেল আছামিজ মিক্সাৰ চেনেলে 100k সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে তাৰ কাৰণে ভূষণ দা আপোনালৈ আমাৰ নাগৰী এন্টাৰটেইনমেন্ট টিমৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছো আশা কৰো খুব সোনকালে আপোনাৰ চেনেলত 1 মিলিয়ন দেখা পাম আগুৱাই যাওক বহুত আগুৱাই যাওক অসমৰ সকলো সেলিব্ৰিটিৰ লগত যেনেকৈ ইন্টাৰভিউ লৈ আমাক সেলিব্ৰিটি সকলৰ লগত চিনাকি কৰাই দিছে তাৰ কাৰণে আপোনাক বহুত ধন্যবাদ জনাইছো আগুৱাই যাওক বহুত আগুৱাই যাওক মোৰ এটা ইউটিউব চেনেল আছে নাগৰী এন্টাৰটেইনমেন্ট বুলি সকলোৱে চেনেলটো চাব পাৰে আৰু ভূষণ দা আপোনালৈ আমাৰ ফালৰ পৰা বহুত কংগ্ৰেচুলেশ্যন Hi ladies and gentlemen, this is Chandrita Sharma from Mumbai's Juhu Beach. I would just like to congratulate my dear friend Bhukan on reaching this wonderful milestone of 1 lakh subscribers in his SMS Picture channel. Love you bro, you have really rocked the whole world and the day is not far away when your YouTube SMS Picture channel will reach 50 lakh subscribers and then 1 crore subscribers. I'm just eagerly waiting for that day. You are a huge trendsetter, a huge and the SMS youth really looks up to you for your amazing achievements and you are a very kind-hearted and a jam-up person and we are friends for the last 5 years. Remember, we met first each other at Amitabh Bachchan's bungalow way back in 2013 at Jalsa Beach and since then it's been a 5-year friendship and I am so happy for you that you have reached this wonderful milestone of 1 lakh subscribers. This is just the beginning bro, miles to go before you conquer the whole world by your achievements. May you reach the zenith of success in your life. May your YouTube channel conquer the whole world and may you conquer the whole world by your YouTube channel and I just hope that your SMS Mixture channel becomes a huge hit not only in Assam or the entire Northeast but in the whole world, not even in India. All I can say is that you rock bro, you rock, love you, keep doing good work. You are a huge trendsetter for our SMS youth and your YouTube channel has really within a short span of time, within 10 months, it has reached 1 lakh subscribers, which is a huge achievement. Love you from the bottom of my heart and keep doing good work, keep shining, keep smiling, keep growing, keep rocking and may the Almighty Lord always shower His blessings on you as you really deserve to be on the top. We'll meet very soon bro, I am coming to Guwahati on the July 3rd. Love you bro.
Assamese Mixers, you have crossed 100k subscribers on YouTube. So আমাৰ সকলোৰে কাৰণে এইটো বৰ গৌৰৱৰ কথা আমাৰ অসমীয়া ইউটিউব কমিউনিটিৰ কাৰণে। So congratulations জনাইছো Assamese Mixerক ফুকনদা লৈ। So best wishes ফুকনদা। মই এমটি ক্ৰিয়েশ্যন ইউটিউব চেনেলৰ পৰা মানৱেন্দ্ৰ তালুকদাৰ। So মই Assamese Mixerক এটা শুভেচ্ছা জনালো মোৰ এই ভিডিঅ'টোৰ থ্ৰু দি। So best wishes ফুকনদা আগবাঢ়ি যোৱা 100k নহয় এদিন তুমি 1 মিলিয়ন সাবস্ক্রাইবার গেইন কৰিবলৈ সক্ষম হ'বা। So আমাৰ ইউটিউব কমিউনিটিৰ কাৰণে এইটো বৰ ভাল খবৰ। So thank you very much and best wishes to Assamese Mixers ফুকনদা। Thank you very much. Bye bye. কংগ্ৰেচুলেশ্যন ভূখনদা আপোনাৰ 1 লাখ সাবস্ক্রাইবার অতিক্ৰম কৰাৰ বাবে ঠিক তেনেদৰে অতি কম সময়ৰ ভিতৰতে 1 মিলিয়ন সাবস্ক্রাইবার হ'ব বুলি মোৰ পৰা বেষ্ট উইশেছ থাকিল। আপোনাৰ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত ইমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে মোৰ এটা ইউটিউব চেনেল আছে যাৰ নাম জিতুমণি, য'ত জব আপডেট আৰু টেকনিক্যাল ভিডিঅ' দিয়া হয়। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থ্যাংক ইউ। হেল্ল' এভৰিৱান, আজি আমাৰ ভূখনদা মানে Assamese Mixer চেনেলটোৱে 100k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে। ইমান ধুনীয়া ধুনীয়া চেলিব্ৰিটি ইণ্টাৰভিউ দি থকাৰ বাবে ভূখনদাক থেংক ইউ। ভূখনদা এনেদৰে যাতে আগুৱাই গৈ থাকে আৰু অতি সোনকালে 1 মিলিয়ন সাবস্ক্ৰাইবাৰ কমপ্লিট কৰে। থেংক ইউ। নমস্কাৰ, মই বিজয় কোঁৱৰ। Assamese Mixer ইউটিউব চেনেলটোৱে 1 লাখ সাবস্ক্ৰাইবাৰ গোটোৱাৰ বাবে ছানৰাইজ কে নামৰ ইউটিউব চেনেলটো বহুত বহুত শুভেচ্ছা জনালোঁ। এনেদৰে যাতে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকে তাৰে কামনা কৰিলোঁ। ধন্যবাদ। খুব কম সময়ৰ ভিতৰত Assamese Mixer ইউটিউব চেনেলে 1 লাখ সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। এই হিচাপে মই Assamese Mixer ইউটিউব চেনেলৰ হোষ্ট ভূষণ পাঠক দাদাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে Assamese Mixer ইউটিউব চেনেলে আৰু অতি সোনকালে 1 মিলিয়ন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মোৰ চেনেলৰ নাম নিকেতন ৱৰ্ল্ড আৰু ফুকন ভাৰতাৰক তেওঁৰ 1 লাখ সাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। ফুকনদা, মোৰ নাম প্ৰাঞ্জিত কলিতা। 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হোৱাৰ বাবে আপোনাক মোৰ গ্ৰেট মেন অফ আছাম নামৰ চেনেলৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনালোঁ।